যাদুৰ কাজল মৰমৰ অকুনিসকল হায়দৰগড়ৰ শিৱচৰণৰ সৈতে তাৰ নিজৰ খুৰাৰ পুতেক গুলিয়াৰ বহুত দিনৰে পৰা শত্ৰুতা। এই শত্ৰুতাৰ কাৰণ গাঁৱত থকা তেওঁৰ মাটি এডোখৰ। গুলিয়াই সেই মাটিডোখৰ দখল কৰি বহি আছিল, কিন্তু গোটেই গাঁৱৰ মানুহৰ মতে সেই মাটিত বেচাৰা শিৱচৰণৰে অধিকাৰ আছে। গুলিয়া দাদা, এয়া চোৱা, তোমাৰ ভতিজা এতিয়া এই ডাঙৰ হৈ আছে। দয়া কৰি মোৰ মাটিখিনি এতিয়া মোক ঘূৰাই দিয়া। অবে, তই আকৌ আহি গৈছ ভিকাৰীৰ পোৱালি। তোৰ ল'ৰা ডাঙৰ হৈ আছে, তো মোৰ ল'ৰাওতো ডাঙৰ হৈ আছে। এয়া চা, ইয়াকোতো মাটি লাগে। ইয়াক মাটি মই ক'ৰ পৰা দিম? মইতো অকল মোৰ মাটিখিনিয়ে বিচাৰিছোঁ গুলিয়া দাদা। আৰে তোৰ কিহৰ মাটি? কৈছোঁ নহয়, সেই মাটিখিনি মোৰ হয়। আপুনি ক'লে কি হ'ব? গোটেই গাঁৱৰ ৰাইজে জানে এই মাটিডোখৰ মোৰ হয়। কিন্তু আইনে নামানে নহয়। এটা কাম কৰ, যা মাটিডোখৰৰ কাগজ পাতি লৈ আহ, মই তোৰ মাটিটোক ঘূৰাই দিম। কিন্তু মাটিৰ কোনো নথি পত্ৰ মোৰ তাত নাই। তেন্তে সেই মাটিডোখৰো নাপাওঁ। যা, ভাগ ইয়াৰ পৰা। নিজৰ চকুৰ আগত নিজৰ দেউতাকৰ অপমান শ্যামুৱে সহ্য কৰিব পৰা নাছিল। কিন্তু কিনো কৰিব, সিহঁতৰ ওচৰত কোনো কাগজ পত্ৰই নাছিল। সি কান্দি কান্দি মনৰ দুখত গাঁৱৰ বাগিচা এখনৰ ওচৰত গৈ পায়, য'ত সৰু পাহাৰ এখনত এজন অঘৰী সাধুৱে তপস্যা কৰাৰ কাৰণে বস্তুৰ যা যোগাৰ কৰি আছিল। তেতিয়াই শ্যামুৰ চকুত পৰে সাধুজনৰ কাষতে থকা সৰু আইনাৰ চিচা বাগৰি পৰি গৈ আছে। সাধুৱে ধৰিব বিচাৰে, কিন্তু নোৱাৰে। তেতিয়া শ্যামুৱে খৰকৈ আগবাঢ়ি সেইটোক ধৰি পেলায়। এইটো চাই সাধুৰ ভাল লাগি যায়। বহুত বহুত ধন্যবাদ বোপাই। যদি মোৰ এই বটলটো ভাঙি গ'লহেঁতেন, তেনে মোৰ বছৰত তপস্যা নিশ্চিন্ন হৈ গ'লহেঁতেন। ককা দেউতা, দেউতা, আহা আহা, মোক সেই মন্ত্ৰ কৈ দিয়া যোনটো আমাৰ এই অঘৰী সমাজ পাহৰি গৈছে। কোৱা, আমাৰ এই তপস্যাক যোনে আৰু আগুৱাই লৈ যাব পাৰে। কোৱা ককা, কোৱা, সেই মন্ত্ৰ কি আছিল আমাক কোৱা। ধন্যবাদ ককা দেউতা, ধন্যবাদ ককা, ধন্যবাদ দেউতা, ধন্যবাদ মা, ধন্যবাদ আইতা, ধন্যবাদ বৰ আইতা। আৰে বোপাই, তই এতিয়ালৈ ইয়াতে আছ? বাবাজী, আপুনি নিজৰ ককা, আজু ককা, দেউতাৰ লগতে কেনেকৈ কথা পাতিলে? এনেতে মই কাকো একো নকওঁ, কিন্তু তুমি যে মোৰ এই বটলটো বচাইছা, ইয়াত এটা যাদুই কাজল আছে। সেই কাজল যদি আমি চকুত লগাওঁ, তেন্তে আমি আমাৰ পূৰ্বপুৰুষৰ আত্মাক চাব পাৰিম, তেওঁৰ লগত কথা পাতিবও পাৰিম। বাবাজী, এইটো কোন দোকানত পোৱা যায়? ময়ো এইটো কিনিব বিচাৰোঁ। এইটো কোনো দোকানত নাপায় বোপাই। ইয়াক হিমালয় থকা অৱস্থাত মোৰ গুৰুৱে গভীৰ তপস্যা কৰি ইয়াক বনাইছে। যি হওক, আজি তোমাৰ কাৰণেই এই বটলখিনি মোৰ ওচৰত। লোৱা, মই যদি ইয়াত থাকিলোহেঁতেন বটলখিনি তোমাক দি দিলোহেঁতেন, কিন্তু আমিতো ঘূৰি ফুৰা অঘৰী, নাজানো কালি ক'ত থাকিম। সেইকাৰণে তোমাৰ উপকাৰৰ সলনি মই তোমাক অকণমান ইয়াৰ পৰা দি দিম। যাদুৰ কাজল পাই শ্যামুৰ নথৈ আনন্দ হৈছিল। ঘৰত গৈ সি নিজৰ দেউতাকক সকলো কথা ভাঙি পাতি কয়। তেতিয়া দেউতাকে সেইটো নিজৰ চকুত লগাই লয়। লগে লগে ওচৰ পাজৰৰ পৰিৱেশ ভয়ংকৰ হৈ যায়। দুৱাৰবিলাক কঁপিবলৈ আৰম্ভ কৰিছিল, খিৰিকীৰ পৰ্দা লৰিব ধৰিছিল। খিৰিকীৰ পাল্লাবিলাক নিজে নিজে খোলে আৰু বন্ধ হৈ থাকে। বতাহৰ সৈতে পাত উৰি উৰি খিৰিকীৰে সোমাই আহে, আৰু তেতিয়াই ওচৰ পাজৰে শিৱচৰণৰ দেউতা, ককা, আজো ককা আৰু আইতাৰ আত্মা আহি উপস্থিত হয়হি। তেওঁলোকক দেখা পোৱাৰ লগে লগে নমস্কাৰ কৰি সেৱা জনায়। ককা দেউতা, ককা দাদু, ই শ্যামু হয়, আমাৰ ল'ৰা। কেনে আছা বোপা? ভাল আছো ককা, আপোনাৰ আশীৰ্বাদত। আমাৰ পৰিয়ালৰ নাম উজ্জ্বল কৰি ৰাখিবা। অঁ ককা,
ককা, চহৰৰ ওচৰত যোনটো গাঁও আছে তাৰ মাটিৰ নথি পত্ৰ ক'ত আছে? শেষবাৰৰ বাবে আপুনি মণ্ডল অফিচত লৈ গৈছিল, তাৰপিছত ক'ত ৰাখিছে মনত নাই? বোপাই, সেইখিনি ছয়তানৰ ঘৰৰ ভিতৰত যোনটো গোপন কোঠালি আছে, তাত য'ত চাউলৰ গুদাম আছে, প্লাষ্টিকত বান্ধি পেলাই চাউলৰ বৰীৰ ভিতৰত লুকাই থৈছে। শিৱচৰণে সকলো জানি লোৱাৰ পাছত নিজৰ খুৰাৰ পুতেক গুলীয়াৰ ঘৰলৈ যায়। তাক আহিবলৈ দেখা পাই গুলীয়া চক খাই যায় আৰু তাক পোনাই ভিতৰত সোমাই অহা দেখা পাই বাধা দিয়াৰ চেষ্টা কৰে। কিন্তু শিৱচৰণ অলপো নৰখাকৈ পোনাই গুলীয়াৰ ভিতৰুৱা কোঠালিত সোমাই তাত থকা পাচলিৰ দমৰ মাজৰ পৰা কাগজ পত্ৰ থকা ফাইল উলিয়াই লয়। এইটো চাই গুলীয়া আচৰিত হৈ যায় আৰু তাৰ চকু ডাঙৰ হৈ যায়। এয়া মোৰ মাটিৰ নথি পত্ৰ। এতিয়া আইনমতে সেই মাটিডোখৰ মোৰ হয়। ইয়াৰ বাহিৰেও আন যিবিলাক জমিৰ কাগজ আছে, নথি পত্ৰ গোটেইখিনি মই ক'ত আছে সেইটো বিচাৰি উলিয়াম। দেউতা, দেউতা শুই গ'লা নেকি? ধলু, মই বুজি পোৱা নাই। যোনটো কথা মোৰ বাহিৰে কোনেও নাজানিছিল, ই কেনেকে গম পালে? আৰু বাকী নথি পত্ৰ ই ক'ৰ পৰা আনিব? খুৰাই কেনিবাকে যাদু মন্ত্ৰ পাই গ'ল নেকি? আজি ৰাতি চাব লাগিব। আৰু সিহঁত ৰাতি গৈ মনে মনে শ্যামুৰ ঘৰত জুমি চাই থাকে। তেতিয়া সিহঁতৰ চকুৰ আগত গোটেই চিনটো ৰিপিট হৈ থাকে আৰু শূন্যত দেউতা, ককা, আজু ককা শব্দবিলাক তেওঁ কৈ থকা দেখা পাই গুলীয়াই সকলো কথা গম পাই যায়। শিৱচৰণহঁত টোপনি যোৱাৰ লগে লগে গুলীয়া সিহঁতৰ ঘৰত মনে মনে সোমাই কাজলৰ চিচা লৈ পলাই পত্ৰং দিয়ে। নিজৰ ঘৰত আহি বাপেক পুতেক দুয়ো ঠিক কৰে যে সিহঁতেও চকুত এই কাজল লগাই নিজৰ দেউতা, ককা, আজু ককাৰ আত্মাক সুধিব ক'ত ক'ত সিহঁতৰ সম্পত্তি লুকাই থোৱা আছে। আৰু গুলীয়া আৰু তাৰ পুতেকে চকুত কাজল লগাই লয়। লোৱা দেউতা, আহি গৈছে তোমাৰ পূৰ্বপুৰুষ। দেউতা, ককা, ককা দেউতা, আপোনালোকৰ নজৰত য'ত য'ত আমাৰ মাটি আছে, য'ত য'ত আপুনি সোণ চোন লুকাই থৈছে, ক'ত আছে সেইখিনি আমাক ঠিকনা ওলাই দিয়ক। ইয়াত আহাচোন, কৈ আছো মোৰ গহনাবিলাক ক'ত আছে। পূৰ্বপুৰুষৰ আত্মাই লগ ধৰিব আহিছে, কোনো সেৱা নাই, নমস্কাৰ নাই, গহনা আৰু থল লাগে তোক। এই আল দাদী, শিৱচৰণ, তোৰ নিজা খুৰাৰ ল'ৰা হয়। তহঁত দুয়ো একে তেজ, আৰু ইমান বছৰ ধৰি তই নিজৰ ভায়েকৰ লগত বেইমানি কৰি আছিলি। আৰু ইয়াৰ কাগজ পত্ৰ চুৰ কৰি আনি তাক ইমান কষ্ট দিছিলি। এনেকুৱাতো আমাৰ বংশত কোনো নাছিল। মাৰা ইয়াক, তিৰিৰ গোলাম। তিৰিৰ কথা শুনি সি মোক সময়ত খাবলৈও দিয়া নাছিল। ময়ো সেইখিনি ওপৰৰ পৰা দেখা পাইছিলোঁ। বচোৱা, বচোৱা, বচোৱা! শিৱ ভাই, শিৱ ভাই! কি হ'ল? কি হ'ল? আৰে, এয়াতো গুলীয়া খুৰা। দেউতা, এওঁৰ হাতত দেখোন আমাৰ কাজলৰ চিচা। কি হ'ল? তুমি কেলে চিঞৰি আছা? আমাৰ দেউতা, ককা দেউতা, দাদী, সিহঁতৰ আত্মাই মোক মাৰি আছে। মোক বচোৱা ভাই। মাৰা ইয়াক, মাৰা, মাৰা ইয়াক, ইয়াক মাৰা। ককা দেউতা, ককা দেউতা, দাদী, ইয়াক মাফ কৰি দিয়া। আগলৈ সি কেতিয়াও তেনেকুৱা কাম নকৰে যোনটো কামৰ বাবে আপোনালোকে মনত দুখ পাব। হা হা হা। চাইছে গুলীয়া খুৰা, ইয়াৰ পৰা আজি এটা কথা গম পোৱা গ'ল। আত্মা হওক বা পৰমাত্মা, তেওঁলোকৰ সাক্ষাৎ পাবলৈ হ'লে
আমাৰ কৰ্ম ভাল হ'ব লাগিব নহ'লে গুলীয়া খুৰাৰ দৰে তোমাকো নিজৰ পূৰ্বপুৰুষৰ হাতত মাৰ খাব লগা হ'ব পাৰে